লৈছোঁ আইচক্ৰীম। ইয়াৰ কাৰণে মই 1 কাপ গাখীৰ লৈছোঁ। গাখীৰখিনি মই পগাই ল'ম। আৰু 1 পেকেট লৈছোঁ মই অৰিঅ' বিস্কুট। এইখিনি মই গুড়ি কৰি ল'ম। এতিয়া মই ইয়াতে গৰম কৰি থোৱা গাখীৰ 2 চামুচ লৈছোঁ। মিক্স কৰি ল'ম। মিক্স কৰি লৈ ল'লোঁ। এতিয়া মই গাখীৰত অলপ দি কেনে লাৰি থাকিম। এইখিনি হৈ গ'ল। এতিয়া মই মিক্সিত দি ল'ম। অকণমান ঠাণ্ডা হ'ব দি দিছোঁ। গেছটো কমাই দিছোঁ। এইখিনি মই চেনিৰ গুড়ি দি দিছোঁ। ইয়াতে মই গাখীৰৰ মলাই দি দিম। মই গাখীৰৰ পৰা উঠাই ৰাখিছিলোঁ। এইখিনি মই মিক্সিত অকণমান মাৰিম, বেছি মাৰিব নালাগে। এইখিনি মই 3 ঘণ্টাৰ কাৰণে ফ্ৰিজত ৰাখি দিম।
এয়া আমাৰ আইচক্ৰীম ৰেডি হৈ গ'ল। খাবলৈ বহুত ধুনীয়া হৈছে সঁচাকৈ। এনেকৈ আপোনালোকৰ ট্ৰাই কৰিবচোন, সহজতে ঘৰতে বনাব পাৰি। যদি ভিডিঅ'টি চাই আপোনালোকৰ ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব,